নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল হস্তিয়া নিউজলৈ। আজি আমি কথা পাতিম অসমীয়া ইউটিউব কমিউনিটি আৰু অন্য কেইটামান ইণ্টাৰেষ্টিং নিউজৰ বিষয়ে। এতিয়া কথা পাতিম প্ৰথম নিউজটোৰ বিষয়ে। আজি যতীন বৰা ডাঙৰীয়াই তেওঁৰ ফেচবুক পেজত এটা পোষ্ট আপলোড কৰিছিলে। তাতে তেওঁ লিখিছিলে, "Today we distributed sanitizers among our media friends from print and electronic medias in Guwahati. Press Club from JB Production. We salute and thanks the role of our media friends in this pandemic situation. Stay safe." তেওঁৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত এজন চিনেমাৰ নায়ক হোৱাৰ লগতে আচল জীৱনৰো নায়ক হৈ পৰিছে। তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা পাতিম পিছৰটো খবৰৰ বিষয়ে। আজি নিউজ বয় অৰ্থাৎ মিলন শৰ্মাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এইটো পোষ্ট কৰিছিলে। টিকটক ইউজ करने से पहले टिकटॉक यूज करने के बाद यार पता नहीं था यू डिक्शनरी चाइनीज ऐप है बोल के। मैं सोचा कोई USA का कंपनी होगा। सॉरी गाइस, नेक्स्ट टाइम से ऐसा नहीं होगा। তেওঁৰ ষ্টৰীত এইটো দিয়াৰ কাৰণটো হ'ল যে তেওঁ আজি তেওঁৰ ভিডিঅ'টোত ইউ ডিক্সনেৰীক প্ৰমোট কৰিছিলে। চ' সেইকাৰণে তেওঁ এই ষ্টৰীটো আপলোড কৰিছে। আজি নৰ্থ ইষ্ট দি ক্ৰিউৱে তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজত এটা ষ্টৰী আপলোড কৰিছিলে। তাতে লিখিছে, 10 বাহানে 2.0 ইজ আউট, গো এণ্ড চেক অন ইউটিউব। গতিকে যাওক, তেওঁলোকৰ ভিডিঅ'টো চাওক। আজিলৈ ইমানে। যদিহে আপোনালোকে এনেকুৱা খবৰ সদায় পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিয়ক। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।